তো নমস্কাৰ পুনৰ আজি আহিছোঁ আকৌ আজি এটা নতুন ভিডিঅ' লৈ বৰ্তমান মই আজি আপোনালোকক দেখাম আমাৰ গাঁৱৰ আৰু যিহেতু আমাৰ গাঁও বুলি ক'লে আমাৰ গাঁও হৈছে হাবি গাঁও আৰু আপোনালোকে যদি মোৰ পিছফালে দেখিছে এয়া সকলো আমাৰ পেহী পেহা দদাই খুৰী পেহা পেহী সকলোখিনি ইয়াতে আছে। তো বৰ্তমান যিহেতু দেখিছে আজি ভাত পানী বুলি ক'লে খুব সুন্দৰকৈ ভাত পানী খুব পেহা পেহীসকলে দি আছে। তো পোনপ্ৰথমে মই আমাৰ কেমেৰা পাৰ্চনক ৰিকুৱেষ্ট কৰিছোঁ অলপ আগলৈ আহিবলৈ। আজি বহাগৰ বিহু বিদায় অনুষ্ঠান ইয়াত সামূহিক ভোজ ভাত চলিছে। লগতে ইয়াৰ পানী দুনি ইত্যাদি সকলোবিলাক আমাৰ মাছ মাংস সকলোৱে মিলিজুলি এসাঁজ খাইছোঁ। কাৰণ অতিকৈ চেনেহৰ মুগাৰে মুঢ়া, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ। আমি বহাগৰ বিহু মাৰিলোঁ। আজি সকলোৱে আই মাতৃ বাপ বৈষ্ণৱ ল'ৰা ছোৱালী সকলোৱে মিলি এসাঁজ উপভোগ কৰিছোঁ। সেয়েহে আমি ইয়াত একত্ৰিত হৈ আজি এই গৃহৰ চোতালতে আয়োজন কৰিছোঁ আৰু সকলোৱে এয়া ভোজ ভাত আয়োজন কৰিছোঁ। ধন্যবাদ ধন্যবাদ। তো এতিয়া মই বৰ্তমান আহিছোঁ। দোস্ত এয়া হৈছে মোৰ মা, বিশেষকৈ যিহেতু আজি বিহু বিদায় ৰাইজে সামৰিছে। ৰাইজসকলৰ কাৰণে মোৰ ফালৰ পৰা মই শুভেচ্ছা দিলোঁ গোটেই অসমবাসীৰ কাৰণে আৰু আমাৰ যিসকলে বিহু মাৰিছিলে তেওঁলোকৰ কাৰণেও শুভেচ্ছা জ্ঞাপন কৰিলোঁ যেন গোটেই বছৰটো তেওঁলোকৰ সুখময় হওক আৰু ভালে যাওক যেন কৈ মই সামৰণি মাৰিলোঁ। ভাত পানী কি কি যোগাৰ কৰিছা? ভাত পানী এয়া ব্ৰইলাৰ একদম চব আৰু চব বিধে আইটেম চলিছে। সকলোৱে বিহু গোৱা খানাটো খাব লৈছোঁ আৰু আজি মিলা প্ৰীতিৰে চবেই। আমাৰ এফালে পেহীও আছে, পেহীৰ পৰা তাকে বিদায় দিছোঁ আৰু বহাগৰ বিহুটি। তাকে অকণমান খালোঁ, ভুল হ'ব পাৰে, তাকে ক্ষমা কৰিব। নমস্কাৰ। তো বিশেষ বিহু বুলি ক'লে আপোনালোকে জানে যে সমগ্ৰ অসমত বিভিন্ন পৰ্যায়ৰ সকলো ৰাইজে বেলেগ বেলেগ ধৰণে এটা মানে খুব আনন্দময় এটা বিহু কৰি গৈ আছে। আৰু যিহেতু আমাৰ গাঁৱত মই নিজে আছোঁ, আজি আমি এই ধৰণে কৰিছোঁ, খুব এটা সুন্দৰ পৰিৱেশ পৰিছে। মই আপোনালোকক আৰু অকণমান নিউজ লিখা হ'ব আৰু আধা ব্লগিং লিখা হ'ব। আহক। আমাৰ এদিনতে আমি মূলিয়ালে ঐ কঠালে পেলালে মুচি আমাৰে বহাগৰ বিহুটি আহিলে ঐ আজি সামৰণি মাৰিছোঁ এটি। খুব সুন্দৰ লাগিছে। মই এতিয়া অকণমান আপোনালোকৰ কেমেৰামেনক অলপমান যিহেতু 2 খোজ পিছুৱাই যাব ক'ম। দেখিছে ইয়াত আমাৰ ল'ৰা ছোৱালীসকল কি সুন্দৰভাৱে আজি বিহুৰ যিহেতু ভাত পানী মাংস সকলোখিনি আপোনালোকে দেখিছে। তো ভিতৰলৈ যিহেতু আমাৰ এফালে আছে আমাৰ গাঁৱৰ নিজেই চবতছে এটা সময় অতি পুৰণি মানুহ। মই কেমেৰা পাৰ্চনক অলপ আগুৱাই আহিব ক'ম। এয়া হৈছে আমাৰ ৰজা বৰ্তা আৰু এইফালে হৈছে আমাৰ ৰাণী। আমি বুইতা বুলি কওঁ, বৰ্তা বুইতা। তো বৰ্তা ভালনে আপোনাৰ? ভালেই। আৰু বুইতা আপোনাৰ? মোৰ বৰ ভাল নহয় ভৰি এখন বিষ। ভালেই আৰু এতিয়া বহি আছোঁ। ভাল পাইছে আৰু অলপ? পাইছোঁ আৰু। হয়। খুব সুন্দৰ। তো আপোনালোকে দেখিছে। তো এতিয়া বৰ্তমান আচলতে আমাৰ ইয়াত খোৱা বোৱা সকলোখিনি যিহেতু দেখিছে সকলোখিনি খুব সুন্দৰভাৱে কৰি গৈছে। বিহু এফাকি চবৰে পৰা বিহু এফাকি দিয়ক। বঢ়িয়া বঢ়িয়া। গছৰ এডালতে শালিকি চৰাই ঐ গছ গুটি খাই নাচে আমি লগৰ কিলি মাৰিছোঁ ঘূৰি ঘূৰি
আপোনালোকে দেখিছে খুব এটা সুন্দৰ মানে যিহেতু সুন্দৰভাৱে বুইটাসকলে নাচিছে গাইছে তো এটা খুব এটা সুন্দৰ ভাৱ এটা আহি আছে তো ব'লক বেছি দেৰি নকৰোঁ বঢ়িয়া সূচনা এটা দিয়ক খাই পঠিয়ালো কুণ্ডলীয়ে চাৰি বিহুৰে মাজলৈ চাই পঠিয়ালো কুঞ্জনী নাচনী তিতানো কেৰেলা খালে হে অ জানিবা তিতানো কেৰেলা খালে হে অ জানিবা মুখনো কেনেকুৱা লাগে হে ৰ নাচনী মুখনো কেনেকুৱা ধন্যবাদ ধন্যবাদ খুব সুন্দৰ লাগিছে আপোনালোকে দেখিছে বিহু মানে শেষ হোৱা নাই তো বিহু কেতিয়া শেষো নহয় বাৰু এইফালে চব্জি লৈ খুব সুন্দৰ সকলো হৈ গৈছে দেখিছে মোৰ বেটা এইটো শ্লাট শ্লাট ন আচ্ছা 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 মনেনো কেনেকুৱা তো আৰু যিমান পাৰোঁ আপোনালোকক মই আৰু দেখাবলৈ চেষ্টা কৰি আছোঁ এইটো কৈ দিছোঁ দেই শংকৰ দা তাৰপৰা বিহুতি আদৰৰ বিহুতি অসমৰ মান বিজুৰী কাপোৰ খন ঐ বাটু জুৰি জুৰি নেজেৰে বজাব তিনি আখৰে ঐ কোনে লিখি গ'লে বিহুতি সাদৰ বিহুতি এনুৱা বিহুতি এৰিব লাগিলে নাথাকে অসমৰ মান চিঞৰি ঐ নিমখে টপত ভাত আমি গাঁৱৰ বুঢ়াবোৰে নেখায় ন যে সুদা ঐ কেনুৱালে বৰ জুৰি জুৰি নাচনী জুতি জুতি জানো জানো নাজানো মাতি আচলতে মই খোৱা সময়ত যিহেতু ইয়াত পাইছোঁহি আৰু বিশেষকৈ যিহেতু আইতাসকলে এতিয়া খাবলৈ লৈছে অথনি আমাৰ ল'ৰাসকলে যি দেখিছেই অথনি মই অহা আৰু অথনি সকলোখিনি খোৱা বোৱা হেৰি কৰিছোঁ তো বিশেষকৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ এবাৰ সকলোলৈ বিহু শুভেচ্ছা থাকিলে আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ